দুটিয়াৰ সপোন আজি বুকুৰ আপোন তুমিহে পাহৰি যোৱা কিমানটো বাগি থাকিমে এই বোৱাৰীটোৱে খালি বাগি থাকিবলৈ কয় এই মাত্ৰ বাগি উঠো ঐ বোৱাৰী বোৱাৰী একাখৰ মাটি নাই দেখোনে হাৰিছ না নাই একাখৰ মাটি নাই দেখোনে চায়া হ'ব কি কৰা আছে বোৱাৰী ও বোৱাৰী হাত হৈছে না নাই বোৱাৰী ও বোৱাৰী হাও এই পৰে 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 ক'ত যাব ওলালিয়ে আমাৰ দৰকাৰ চিঞৰিছা কানে ফাটাই দিলে মোৰ মা কালি যে হলি সেই কাৰণে মই শ্বপিংলৈ যাম আজি ক'ত যাও কি কৰা মই হিগলা একো নাজনো মোৰ কাৰণে ভাতৰ জোগাৰ কৰছ না কৰা নাইতে এই পুৱে পুৱে ভাত লাগে সেই কাৰণেটো আপোনাৰ পেটগিলা মস্ত মস্ত হৈছে মই ভাত নবনা সৰু বুৱাৰীক ভাত বনাবা দিবি যা ঐ মই ভাত নাখাই আমি সৰু পাৰে আলু পিটিকা ভাত খাই আহিছো যা অলপমান আলু পিটিকা ভাতকে বহাই দিয়া তাকে খাম হ'ব হ'ব মই কফিকে বনাই দেউ দে নহলি মোৰ দেৰি হ'ব পাপা ওই কি গরম ধরছি হাও ও বাড়ি এইলা কি করবে ধরছায় এনা মই মেকআপ করলি যে কারণে মই এক কপি ফটোকে উঠু হ্যাঁ মরন নাহি এই পুয়ে পুয়ে মেকআপ মাখান কই এই পাতি ধরছা এনা কোন হয় দে আমি দুইজনে ফটোকে উঠুয়া এইলা মোবাইলে সবাইলে নুঠু আরে রাতি পুয়ে পে কি ফিসন ধরছা পাকঘরত দালাতে চাউল থৈছো জারি ভাতটো বহাই দিবি যা হ'ব দে মা উফ যদি নাই মোৰ কোনো আপত্তি নাই আ বৰি তই আজি মোক এংগে হ'ব পাৰা হলি নাখাও যা তোৰ কফি লাগা নাই তোৰ লগত মোৰ কাজ্যা কৰবাৰ ইচ্ছা নাই মই শ্বপিংলৈ যাম বৰি হাও সঁচাকৈ বিয়া পালে চাগে এই কফিখিনি কাহিও নাখাব মই খাই থওঁ দে
খাই ল ঠাণ্ডা হ'ব পায় মই কিন্তু গৰম কৰি নানো দে হেংকেই খা যা যা এবাৰে যা মই অলপমান কিতাপখনকে পঢ়ো হ'ব দে মা ৰ আগতে চাহখিনিকে খাই লওঁ নমস্কাৰ মোৰ নাম শ্ৰী জনালী ৰায় নমস্কাৰ মোৰ নাম শ্ৰী ৰিংকুমণি ৰায় নমস্কাৰ মোৰ নাম শ্ৰী সুপ্ৰিয়া ৰায় আপোনালোকেতো আমাৰ শাহু বোৱাৰী নাটকখন দেখাই পালে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব বাই বাই